সবে আচ্ছা পৰি বজাই দিবে দেই এ মজা মজা হেল্ল' গাইজ মাজুলীয়া চেনেললৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ আজি আকৌ প্ৰতিযোগিতা হ'ব মিঠা চিংৰা আমাৰ আজি প্ৰতিযোগিতা হ'ব আমাৰ ছোৱালীকেইটা ইয়ালৈ আহা অলপ দেখুৱাই দিয়া আকৌ ইয়ালৈ আহা আমাৰ প্ৰতিযোগী এইবিলাক আজি নিজে আহিছে প্ৰতিযোগী কৰিবলৈ আগতো এবাৰ কৰিছে বাৰু হ'লেও আজি কৰিম বুলি কৈছে চিংৰা খাব 1 মিনিটত 2টা চিংৰা খাই উলিয়াব ইহঁতে আৰু 500 টকা লৈ যাব আপোনালোকে চাই থাকিব আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া ৰেডি সোনকালে কৰাটো ভাল ন তেতিয়াহ'লে তুমি ইয়াৰ পৰা 2টা লৈ লোৱা টাইম ষ্টাৰ্ট ৰেডি খাই থাকা ইফালে চোৱা খাই থাকা মিহিমিকে 1 মিনিটত উলিয়াব লাগিব তেতিয়া 500 টকা খাই যাব মই পইচাটো উলিয়াই লওঁ নেকি এইটো পাব আজি ধুনীয়া 500 টকীয়া 500 টকী চিংৰা খাব লাগে 500 টকা লৈ যাব লাগে এইয়া চিল্লাৰ গেং চাওক গাইজ দৰ্শক আমাৰ দৰ্শক আমাৰ পোৱালি দৰ্শকো ৰৈ আছে ইমান লাগিছে 1 মিনিট 5-6 সেকেন্ডছ কম সময়ত যিজনে খাব এতিয়া টাইমটো চেঞ্জ কৰি দিম ন টাইমটো চেঞ্জ কৰি দিছোঁ টেনশ্যন কৰিব নালাগে যিজনীয়ে কম সময়ত খাই যাব এইজনীয়ে পাব 500 টকা নোট গুড আৰু আমাৰ পিছফালে প্ৰতিযোগী ৰৈ আছে প্ৰতিযোগিতা কৰিবলৈ 3জনে আৰু ৰৈ আছে চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব মূৰৰ পৰা মূৰলৈ চাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইজ আমাৰ প্ৰথম প্ৰতিযোগী খুব ভালকে খাই আছে 1 মিনিট 50 সেকেন্ড লাগিছে বৰ্তমানলৈ 2 মিনিটত ফিনিছ হৈ যাব 2টা চিংৰা আৰু নগদ পাব এই 500 টকা হাই ফাইনেলি খতম কৰিছে কিমান লাগিছে টাইম আউট কৰি দিলো 2.5 সেকেন্ড না মজা নামটো কৈ দিয়া নামটো নহুদিলো নহয় এইটো খাই লোৱা একালে চা লাষ্ট লাগিছে বেছিজনী এতিয়া নামটো দিলো নামটো কোৱা হন টিহু পাইঙে প্ৰথম প্ৰতিযোগী 2 মিনিট 5 সেকেন্ড লাগিছে আৰু দ্বিতীয় প্ৰতিযোগী কিমান টাইমত খাই উলিয়াব পাৰে আমি চাও আহা আমাৰ দ্বিতীয় প্ৰতিযোগী সো গাইস পানী ঢালি লোৱা পিহু পাইঙে 2 মিনিট 5 সেকেন্ড লাগিছে তুমি খুব বেছি 1.5 মিনিটত খাই আদায় কৰিবলৈ চেষ্টা কৰিবা দেই নামটো কৈ দিয়া নিকু পামে আমাৰ এতিয়া দ্বিতীয় প্ৰতিযোগী টাইম ষ্টাৰ্ট নিকু পামে লাষ্ট নকৰিবা কেমেৰালৈ চাই খাই থাকা আমাৰ প্ৰথম প্ৰতিযোগী 2 মিনিট কিমান আছিলে 5 সেকেন্ড 5 সেকেন্ড লাগিছে তুমি তাতকৈ কম সময়ত খাব পৰাকে চেষ্টা কৰা আৰু 500 টকা লৈ যাবা 500 টকা আহি আছে আমাৰ মহাত্মা গান্ধী ছাৰে মজা আমাৰ দ্বিতীয় প্ৰতিযোগী খুব সোনকালে খাই আছে চেষ্টা কৰিছে প্ৰথম প্ৰতিযোগীতকৈ আগত খাই উলিয়াম বুলি ভাবিছে 500 টকা লৈ যাব যেন লাগিছে দেই ভাল লাগিছে চেষ্টা কৰিছে খাই থাকা টেনশ্যন নল'বা কিমান লাগিছে 51 সেকেন্ডছ 1 মিনিট লাগিছে এটাত দুটাত খুব বেছি 2 মিনিট পাৰ হৈ যাব প্ৰথম প্ৰতিযোগীতকৈ অলপ লেটকৈ খাই আছে খোৱা লাষ্ট নকৰিবা খাই থাকা টেনশ্যন নকৰিবা আমাৰ ইফালেও হৈ আছে প্ৰতিযোগী এই আমাৰ দৰ্শক আছে চিল্লাৰ গেং কাইলৰ ভিডিঅ'টো বেলেগ হ'ব আমাৰ
কি কয় আলু চপ হ'ব কাইলৈ বোৱাৰী ঘণ্টা আপোনালোকে চাব কাইলৰ ভিডিঅ'টো চাই থাকিব আৰু আজিৰটো চাই থাকক কোনজনী প্ৰতিযোগী জিকিব আপোনালোকে কমেণ্টত জনাই থাকিব খুব ধুনীয়াকৈ খাই আছে আমাৰ প্ৰতিযোগী দ্বিতীয় প্ৰতিযোগী 2 মিনিট পাৰ হৈ গৈছে আমাৰ দ্বিতীয় প্ৰতিযোগী 2 মিনিট 6 ছেকেণ্ড কেমেৰালৈ চোৱা খাব নোৱাৰিলে কোৱাইট কৰিব পাৰিবা খাব নোৱাৰিলে আঁতত লৈ কিনি পিছত খাই দিব পাৰিবা ঠিক আছে আমাৰ ছেকেণ্ড প্ৰতিযোগী এৰি দিছে কিমান লাগিলে 2 মিনিট 38 ছেকেণ্ড 38 ছেকেণ্ড লাগিছে আমাৰ ছেকেণ্ড প্ৰতিযোগী আমাৰ এতিয়া থাৰ্ড প্ৰতিযোগী আহিব 3 নম্বৰ প্ৰতিযোগী আহা 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 লাষ্ট নকৰিবা পানী অকণ ঢালি দিওঁ গিলাচত আমাৰ ছেকেণ্ড প্ৰতিযোগী আগতো এবাৰ প্ৰতিযোগী কৰিছে ই 500 টকা লৈ গৈছিলে আজিও প্ৰতিযোগীত পিহু আৰু পৰি ন এইজনী পৰি আছিলে নাম নামটো কৈ দিয়া ফৰি ৰেগন আগতো প্ৰতিযোগী কৰিছে আৰু প্ৰথম স্থান পাইছে আজিও প্ৰতিযোগী কৰিবলৈ আহিছে ষ্টাৰ্ট কৰা আমাৰ তৃতীয় প্ৰতিযোগী খুব সুন্দৰকৈ খাই আছে হাতত চিংৰাটো ভাঙি লৈছে ভাল আইডিয়া কৰিছে সোনকালে খাব পাৰিব তেতিয়া টাইম আৰু পইচা প্লাইমুড কৰি দে প্লাইমুড টাইমত কৰি দিওঁ এইফালে 41 ছেকেণ্ড পানী খাব পাৰিবা পানী খাই দিয়া প্ৰথম আমি কি প্ৰতিযোগিতা আছিলে তেতিয়া আমাৰ ক্ৰীম বন আছিলে প্ৰথম প্ৰতিযোগী আছিলে এইজনী এতিয়া বৰ্তমান শ্ল'কে খাইছে চাওক গাইছ 1 মিনিট লাগিছে এটা খাই কৰা নাই বৰ্তমান খাই থকা টেনশ্যন নকৰিবা মোৰ মতে চিংৰাটো খাই ভাল লগা নাই চাগে দেই ছোৱালীজনী তেনেকুৱা হ'ব পাৰে বনোৱাবিলাকে কেনেকৈ বনাইছে নাজানো বেছি মিঠা চিংৰা লাগিছিলে ইহঁতক কিন্তু জ্বলা চিংৰাটো আমি নাপালোঁ আমি মিঠা চিংৰা পালোঁ মিঠাটো মানে ইমান খাব মন নাই বুলি কৈছে হ'লেও খাইছে আৰু প্ৰতিযোগীৰ কাৰণে 500 টকা পাব ন আৰে ইয়াৰ দেখো না কোৱা 1 মিনিট 47 ৰানিং হৈ গৈ আছে 2 মিনিট চুবলৈ আৰু বেছি সময় নাই খাব নোৱাৰিলে তুমি এৰি দিব পাৰা মাজৰ পৰা দিব পাৰা হাত দাঙি দিব পাৰা নোৱাৰা আমাৰ ছেকেণ্ড প্ৰতিযোগী নোৱাৰো বুলি কৈছে হাত দাঙি দিছে 2 মিনিট 1 ছেকেণ্ড গাইছ 2 মিনিট 1 ছেকেণ্ড লাগিছে তুমি এইটো আঁতত লৈ যাব পাৰা ঠিক আছে গাইজ আমাৰ থাৰ্ড প্ৰতিযোগী 2 মিনিট 1 ছেকেণ্ড 1 ছেকেণ্ডত হাত দাঙি দিলে নোৱাৰো বুলি কৈছে আমাৰ এতিয়া 4 নম্বৰ প্ৰতিযোগী আহি আছে আহা নামটো কৈ দিয়া জন্মনি পায়েঙে আমাৰ 4 নম্বৰ প্ৰতিযোগী লাজ নকৰিবা দেই কেমেৰালৈ চাই চাই না এইজনী খাব পাৰিব দেই মোৰ মতে লাগিছে আৰু লাজ নকৰিবা দেই ভণ্টি ঠিকছে খাই দিয়া ষ্টাৰ্ট কৰি দিওঁ ৰিষ্টাৰ্ট কৰি দে ওকে ষ্টাৰ্ট কৰা খাব পৰা ষ্টাৰ্ট অলপ খুৰীগত খাবলৈ চেষ্টা কৰিবা কাৰণ আমাৰ টিহু পায়েঙে 2 মিনিট 5 ছেকেণ্ডত কমপ্লিট কৰি থৈছে ই প্ৰথমত হৈ আছে আৰু তাতকৈ কম সময়ত উলিয়াব পৰাকৈ তুমি খাই থাকা 2 মিনিটত খাই উলিয়াব পাৰিলেও পাছ পাব ন তাই গুড মজা কৰিছে বাৰু মজাকৈ খাই আছে বাৰু 30 ছেকেণ্ডত আধা হ'বলৈ হৈছে খুব সুন্দৰকৈ খাই আছে বাৰু পানী খাব পাৰা পানী ষ্টকত আছে গাইজ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাই থাকিব কমেণ্ট কমকৈ আহিছে সেইটো কাৰণে কমেণ্টটো অকণমান ভিডিঅ' যিজনে ভিডিঅ' চাইছে প্ৰতিজনে কমেণ্টত জনাব
ভিডিঅ'টো কেনেকুৱা লাগিছে? লাগিছে নে বেয়া লাগিছে, বেয়া নে বেয়া বুলি কমেণ্ট দিব, কাৰণ বুজাই দিব কোনটো বেয়া হৈছে। আমি ভাল কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু আপোনালোকে জনাব আৰু কেনেকুৱা কেনেকুৱা ভিডিঅ' লাগিব, কেনেকুৱা চেলেঞ্জ লাগিব, আৰু কেনেকুৱা চেলেঞ্জ লাগে আপোনালোকে কমেণ্টত জনাই থাকিব। আমি এইটো কৰিবলৈ ট্ৰাই কৰিম। আমি চেষ্টা কৰি থাকিম। আপোনালোকে মাত্ৰ কমেণ্টত জনাই থাকক কোনটো ভিডিঅ' প্ৰতিযোগী কৰিব লাগে, চেলেঞ্জ দেখুৱাব লাগে, এইবিলাক কমেণ্টত জনাই থাকিব। আমাৰ 4 নম্বৰ প্ৰতিযোগী খুব সুন্দৰকৈ খাই আছে। 1 minute 2 মিনিটৰ আগতো শেষ হ'বলৈ আছে। পানী খাই দিয়া। খুব সুন্দৰকৈ খাই আছে গাইজ। 2 মিনিট 5 ছেকেণ্ড 6 ছেকেণ্ড ৰানিং হৈ গৈ আছে আমাৰ 4 নম্বৰ প্ৰতিযোগী। তুমি যদি এতিয়া খাইও শেষ কৰিব নোৱাৰা, তুমি হাত দাঙিব পাৰা ন? হাত দাঙি দিছে আমাৰ ছেকেণ্ড প্ৰতিযোগী। আমাৰ 2 মিনিট 28 ছেকেণ্ড লাগিলে ন? 2 মিনিট 30 ছেকেণ্ড লাগিছে। তুমি এইটো খাই দিব পাৰা হাতত লৈ কিনি। আমাৰ আজি গাইছ, আমাৰ আজি প্ৰথম প্ৰতিযোগী হ'ল ছোৱালীকেইটা। আমাৰ প্ৰতিযোগীকেইটা হওক। এই হাৰ মানিছে বস্তুটো, এই ভাবিছে আৰু মই নিজেকো বুলি গ'লগে ছোৱালীজনী। তেতিয়াহ'লে আমাৰ প্ৰতিযোগী 3জনী থাকিলে ন? 3জনী আগলৈ আহা, আগলৈ আহা। আগলৈ আহা। পুৰস্কাৰটো নালাগে নেকি তোমালোকৰ? 500 টকা। আৰে এইটো গাইছ আকৌ আজি 500 টকা দি দিব লগা হৈছে, কাৰণ 1 মিনিট 5 ছেকেণ্ডত আমাৰ পিহু পায়েঙে কমপ্লিট কৰিছে আৰু এই প্ৰতিযোগিতাত ফাৰ্ষ্ট পাইছে। গতিকে তাইক পইচাটো মই চমজাই দিছোঁ, আপোনালোকে চাই থাকিব আৰু চবে আচ্ছা পৰি বজাই দিবে দেই। মজা। আৰু গাইছ, আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যিহেতু নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিবলৈ। আজিলৈ ভিডিঅ'টো ইমানে। আৰু জয় আই অসম।